মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা নিশ্চয়। আজি মই পঞ্চম শ্ৰেণীৰ কাৰণে আমি আৰু আমাৰ পৰিৱেশৰ পৰা আমাৰ পৰিৱেশ নামৰ পাঠটোৰ তৃতীয় তথা অন্তিম খণ্ডলৈ আহিছোঁ। মোক এই পাঠটো যুগুত কৰাত সহায় কৰিছে বজালী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। মই সন্মিলনীক ধন্যবাদ জনাইছোঁ। আহা আমি পাঠৰ মাজলৈ যাওঁ। তাৰ আগতে তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা কৈ ল'ব বিচাৰিছোঁ। তোমালোকৰ সকলোৰে হোৱাটছএপ নম্বৰ মোৰ তাত নাই, সেয়েহে মই ব্যক্তিগতভাৱে সকলোকে ক্লাছৰ লিংকসমূহ পঠিয়াব নোৱাৰোঁ। আমি এই চেনেলটোত ইতিমধ্যে বহু ক্লাছ আপলোড কৰিছোঁ আৰু আগলৈও কৰি থাকিম। সেয়েহে আমাৰ ক্লাছসমূহ কোনেও লিংক নপঠোৱাকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। লগতে ক্লাছ আপলোড হোৱাৰ লগে লগে সম্ভেদ পাবলৈ তলত থকা ন'টিফিকেশ্যন বেলটো এবাৰ বজাই থবা। আমি ইতিমধ্যে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ কথা আলোচনা কৰি আছিলোঁ, হয়নে? আৰু বহু কথাই আলোচনা কৰিছোঁ। প্ৰথমতে আমি আলোচনা কৰিছোঁ প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদানসমূহৰ বিষয়ে, হয়নে? আমি ইতিমধ্যে দ্বিতীয় খণ্ডত সম্পূৰ্ণৰূপে আলোচনা কৰিছোঁ। তথাপি তোমালোকক মনত পেলাই দিলোঁ কথাটো। ঠিক আছে, আমি দ্বিতীয় খণ্ডৰ শেষৰ পিনে এটা কথা তোমালোকক কৈ থৈ দিছিলোঁ, বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান বুলি, হয়নে? এই কথাখিনি তোমালোকে জানিছা। গতিকে আমি আজি এই অজৈৱিক উপাদানসমূহৰ ওপৰত আলোচনা কৰিম। ঠিক আছে, আহা তেতিয়াহ'লে। প্ৰথমতে আমি আলোচনা কৰিম পানী সম্পৰ্কে। তোমালোকে তৃতীয় শ্ৰেণীত ইতিমধ্যে পানীৰ ওপৰত সম্পূৰ্ণ পাঠ এটা পঢ়ি আহিছা, হয়নে? তাত বিতংকৈ আলোচনা কৰা হৈছিল পানী ক'ত পোৱা যায়, পানীৰে আমি কি কৰোঁ, হয়নে? ঠিক আছে, আমি পানীৰ ওপৰতে প্ৰথমতে আলোচনা কৰিম। পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। মনত ৰাখিবা কথাটো, পানীটো অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীভাগৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল বিল, পুখুৰী, নদ নদী, জান জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস। পানীৰ অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। বৰষুণৰ অভাৱত কোনো এটা অঞ্চলত যেনেদৰে খৰাং পৰিৱেশৰ সৃষ্টি হয়, ঠিক তেনেদৰে অত্যাধিক বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয়। পানীৰ পিছত এইবাৰ আমি আলোচনা কৰিম মাটি সম্পৰ্কে। ঠিক আছে, চোৱাচোন তোমালোকক ছবিত দেখুৱাইছোঁ আৰু মাটি দেখুৱাবলগীয়া একো কথাই নাই, হয়নে? মাটি পৰিৱেশৰ এক অপৰিহাৰ্য উপাদান। সকলো ঠাইৰে মাটিৰ গুণাগুণ একে নহয়। কিছুমান মাটি উৰ্বৰ আৰু কিছুমান অনুৰ্বৰ। মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খেতি কৰা হয়। উদ্ভিদ আৰু প্ৰাণীৰ বাবে মাটি অপৰিহাৰ্য। মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। কথাখিনি বুজি পাইছানে তোমালোকে? সকলো ঠাইৰে মাটিৰ গুণাগুণ একে নহয়। এটা মই সৰু উদাহৰণ দিছোঁ তোমালোকক। এতিয়া চোৱা, কাশ্মীৰৰ মাটি আৰু আমাৰ অসমৰ মাটি। কাশ্মীৰত আপেল বেছিকৈ হয়, হয়নে? আপেল বেছিকৈ হয় কাশ্মীৰত, আৰু কাশ্মীৰৰ আপেলৰ গুণেই বেলেগ, হয় না? ধুনীয়া মিঠা। কিন্তু আমাৰ ইয়াতে যদি আমি আপেলৰ খেতি কৰোঁ, তেতিয়াহ'লে আমাৰ আপেলবিলাক কাশ্মীৰৰ আপেলৰ দৰে নহ'ব। বুজি পাইছানে কথাখিনি? আমাৰ অসমত যিবিলাক খেতি কৰোঁ আমি, ৰঙালাও, পানীলাও, হয়নে, মৰাপাট, এইবিলাক খেতি যদি আমি এতিয়া ৰাজস্থানৰ মৰুভূমিত কৰোঁ, হ'ব জানো? হ'ব? নিশ্চয় নহয়। গতিকে সকলো ঠাইৰে মাটিৰ গুণাগুণ একে নহয়। কিছুমান মাটি উৰ্বৰ আৰু কিছুমান অনুৰ্বৰ। আচ্ছা, তোমালোকে বাৰু কেতিয়াবা ৰেলত বাদাম খাইছানে? এই যে বাদাম টাইম পাছ বুলি বেচিব আহে, খাইছা? বাছত গ'লেও খাইছা কেতিয়াবা, হয়নে? বাকলি গুচাই গুচাই বাদাম খাইছা। বাৰু তোমালোকে কেতিয়াবা মন কৰিছানে, কোনোবাক সুধিছানে এই বাদামবিলাক ক'ত খেতি কৰা হয়? এই বাদাম খেতি কৰিবলৈ কেনেকুৱা মাটি লাগে তোমালোকে কেতিয়াবা মন কৰিছানে? ৰসাল তৰমুজবিলাক, এই তৰমুজ যি খাওঁ ভিতৰত ৰঙা, হয়নে? ৱাটাৰমেলন, এই ৰঙা তৰমুজবিলাক ক'ত খেতি কৰা হয় তোমালোকে মন কৰিছানে কেতিয়াবা? নদীৰ পাৰৰ বালিচহীয়া মাটিত এই খেতিবিলাক কৰা হয়। কিন্তু সেই মাটিখিনিত যদি আমি ধান খেতি কৰোঁ, হ'ব জানো? নিশ্চয় নহয়, শুকাই যাব। কিন্তু চোৱা, সকলো ঠাইৰে মাটিৰ গুণাগুণ একে নহয়। এতিয়া নৈপৰীয়া বালিচহীয়া মাটিত এইবিলাক খেতি কৰা হয়। কিন্তু যিবিলাক পলসুৱা মাটি, হয়নে, যিবিলাক আমি ধান খেতিৰ কাৰণে, মৰাপাট খেতিৰ কাৰণে, কুঁহিয়াৰ খেতিৰ কাৰণে যিবিলাক মাটি আমি ব্যৱহাৰ কৰোঁ, যিবিলাক মাটিত এই খেতি কৰোঁ, মাটিমাহ, বুটমাহ এইবিলাক যে খেতি কৰোঁ, হয়নে, এইবিলাক খেতি কৰা মাটি বেলেগ। এইবিলাক মাটিত সেই খেতিবিলাক ভাল নহ'ব, আৰু সেই বালিচহীয়া মাটিত আমাৰ এই খেতিবিলাক ভাল নহ'ব, হয়নে? গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে সকলো ঠাইৰে মাটিৰ গুণাগুণ বেলেগ, আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খেতি কৰা হয়। বুজি পালানে কথাখিনি? আৰু মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। চোৱা এতিয়া,
মাটিত উদ্ভিদ গজে আৰু মাটিৰ পৰাই পানী আৰু খনিজ লৱণ গ্ৰহণ কৰি উদ্ভিদ ডাঙৰ হয়। উদ্ভিদৰ ওপৰত কিছুমান প্ৰাণীয়ে নিৰ্ভৰ কৰে, কিছুমানে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে আৰু কিছুমানে পৰোক্ষভাৱে নিৰ্ভৰ কৰে। কিন্তু উদ্ভিদে আকৌ মাটিৰ ওপৰত নিৰ্ভৰ কৰে। চোৱা কিমান মিল আছে হয়নে? এটাৰ ওপৰত আন এটাই ভৰসা কৰে, এটাৰ ওপৰত আন এটা নিৰ্ভৰ কৰে হয়নে? বুজি পাইছানে কথাখিনি? ঠিক আছে বাৰু। আমি পানী আৰু মাটি সম্পৰ্কে আলোচনা কৰিলোঁ। এইবাৰ আমি বায়ুৰ ওপৰত আলোচনা কৰিম। ঠিক আছে? তোমালোকতো বায়ু মই দেখুৱাব নোৱাৰোঁ, গতিকে তোমালোকক বায়ু অনুমান কৰিব পৰাকৈ মই ছবি এখন আগবঢ়াইছোঁ। চোৱা তোমালোকে আখৰখিনিৰ পিছফালে যিখন ছবি, বায়ুৰ কথাটো অকণমান অনুমান কৰিব পাৰি। ঠিক আছে? আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধ গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড থকাৰ উপৰি জলীয় বাষ্প আৰু আন আন গেছো থাকে, কিন্তু আন আন গেছৰ পৰিমাণ কম থাকে। গতিকে প্ৰধানকৈ যিকেইটা গেছ বেছিকৈ থাকে বায়ুত, সেই গেছকেইটা হৈছে নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। ঠিক আছে? মনত থাকিবনে? এইবাৰ আমি আলোচনা কৰিম পোহৰ সম্পৰ্কে। পোহৰ বাৰু তোমালোকে জানানে? পোহৰ দেখিছা? ঠিক আছে বাৰু, পোহৰ সম্পৰ্কে মই বেছি বৰ্ণনা নকৰোঁ। পোহৰ পৰিৱেশৰ আন এটা অজৈৱিক উপাদান। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ। মই কৈছিলোঁ নহয় তোমালোকক প্ৰথম খণ্ডত, উদ্ভিদে যে সালোক সংশ্লেষণ কৰে সূৰ্যৰ পোহৰত, মনত পৰিছে? ঠিক আছে। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়, যাক আমি সৌৰ শক্তি বুলি কওঁ। সৌৰ শক্তিক কয়লা, খাৰুৱা তেল, খৰি আদিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। চোৱাচোন ইয়াতে তোমালোকক দেখুৱাইছোঁ, এই ছ'লাৰ প্লেট দেখুৱাইছোঁ নহয়। এই প্লেটকেইখনৰ জৰিয়তে সৌৰ শক্তিখিনি সঞ্চয় কৰি থোৱা হয় আৰু যেতিয়া প্ৰয়োজন হয় তাক ব্যৱহাৰ কৰিব পাৰি। এতিয়া বুজি পালানে পোহৰ যে এটা পৰিৱেশৰ অজৈৱিক উপাদান? আমি পানী, মাটি, বায়ু আৰু পোহৰ সম্পৰ্কে আলোচনা কৰিলোঁ। ঠিক আছে? তোমালোকে বুজিও পাইছা নিশ্চয়। এতিয়া তোমালোকে কিবা এটা কাম কৰি দিব লাগে। এতিয়া তোমালোকে কৰিব লাগে, পানী, মাটি আৰু বায়ু আমাৰ কি কি কামত লাগে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। পাৰিবানে? ঠিক আছে, লিখা। আমি বুজিলোঁ যে বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি আদি উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰে। ঠিক আছে? অকল প্ৰাকৃতিক পৰিৱেশেই পৰিৱেশ নে আৰু কিবা বেলেগ পৰিৱেশো থাকিব পাৰে? আহাচোন আমি মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কে অকণমান কথা পাতোঁ। জীৱশ্ৰেষ্ঠ মানুহে অতীতৰ পৰা পৰিৱেশৰ বিভিন্ন উপাদান ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজন পূৰাই আহিছে। উদাহৰণস্বৰূপে ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং, উদ্যান, কীৰ্তিচিহ্ন আদি প্ৰকৃতিৰ পৰা পোৱা উপাদানবোৰৰ পৰাই মানুহে নিৰ্মাণ কৰি লয়। এইবোৰেই হৈছে মানৱ সৃষ্ট পৰিৱেশ। তোমালোকে চোৱাচোন, এই স্ক্ৰীণখন চোৱাচোন, পিছফালে কিমান ঘৰ হয়নে? মাজে মাজে দুই এজোপা গছ, চব ঘৰেই ঘৰ হয়নে? পাহাৰৰ ওপৰতো ঘৰ, পাহাৰৰ দাঁতিতো ঘৰ। চোৱাচোন, এইটো হৈছে মানৱ সৃষ্ট পৰিৱেশ। আৰু তোমালোকে বৰ্তমান য'ত আছা, যিটো ঘৰৰ তলত আছা, যিখন বিদ্যালয়ত পঢ়ি আছা, সেইটোও হৈছে মানৱ সৃষ্ট পৰিৱেশ। তোমালোকে বাৰু এটা কথা মন কৰিছানে, মানুহ জংঘলত থাকে নেকি? মানুহ ঘৰবিহীনভাৱে থাকে নেকি? ঘৰবিহীনভাৱে থাকিলে মানুহৰ কি হ'ব? বস্ত্ৰবিহীনভাৱে থাকিলে মানুহৰ কি হ'ব? মানে কাপোৰ কানি নোহোৱাকৈ থাকিলে কি হ'ব? চোৱাচোন, কল্পনা কৰাচোন এবাৰ। গতিকে মানুহে কি কৰে, মানে আমি কি কৰি লৈছোঁ, আমি পৰিৱেশৰ বিভিন্ন উপাদানৰ পৰা আমাৰ প্ৰয়োজনীয় বিভিন্ন সা সামগ্ৰী আমি তৈয়াৰ কৰি লৈছোঁ। মানে আমি এটা নিজা পৰিৱেশ সৃষ্টি কৰি লৈছোঁ, যিটো পৰিৱেশত আমাৰ গোটেইখিনি সুবিধা থাকিব লাগিব। আৰু সেই পৰিৱেশটোৱে হৈছে মানৱ সৃষ্ট পৰিৱেশ। বুজি পাইছানে মানৱ সৃষ্ট পৰিৱেশটো? এতিয়া মানৱ সৃষ্ট পৰিৱেশটো ইমানেই ডাঙৰ হৈ হৈ যাই আছে যে প্ৰাকৃতিক পৰিৱেশ লাহে লাহে কমি কমি গৈ আছে। চোৱা, মানৱ সৃষ্ট পৰিৱেশৰ বিভিন্ন সামগ্ৰীসমূহ প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ পৰাই তৈয়াৰ কৰা হয়, হয়নে? উদাহৰণস্বৰূপে চোৱা, ৰাস্তা ঘাট সাজিবলৈ প্ৰয়োজন হোৱা শিল, বালি, আলকট্ৰা আদি প্ৰকৃতিৰ একো একোটা উপাদান। মই মাত্ৰ এটা উদাহৰণ দিছোঁ দেই। মানুহৰ এই কাৰ্যৰ ফলত চোৱা, এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নতি হৈছে যদিও আনফালে প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক ব্যৱহাৰৰ বাবে এইবোৰ কমি আহি এক সংকটৰ সৃষ্টি কৰিছে। চোৱা, আজিকালি মানুহে কি কৰিছে যে জনবসতি ঘন হৈ গৈছে। জনবসতি পাতল হ'বলৈ মানুহে হাবি জংঘল কাটি, পাহাৰ কাটি সমান কৰি তাত মানুহে বসবাস কৰিবলৈ লৈছে, যাৰ ফলত
সেই হাবি জংঘলত থকা বন্য প্ৰাণীবিলাক, যিবিলাক প্ৰাণী তাত বসবাস কৰিছিল, এতিয়া সেই বন্য প্ৰাণীবিলাকে কি কৰিছে, থাকিবলৈ ঠাই নোহোৱাৰ কাৰণে চহৰৰ মাজমজিয়াতে আহি দেখা দিছে। চোৱাচোন, এতিয়া চহৰৰ মাজমজিয়াতে বাঘ ওলাইছে। চোৱা, এতিয়া বন্য প্ৰাণীবিলাক থাকিব নোৱাৰা হৈছে, মানে কি প্ৰাকৃতিক পৰিৱেশ লাহে লাহে সংকটৰ সন্মুখীন হৈছে। এতিয়া আমি মানৱ সৃষ্ট পৰিৱেশৰে অঞ্চলভেদে যে সুকীয়া পৰিৱেশ আছে সেই সম্পৰ্কে অকণমান কথা পাতিম। চোৱা, এতিয়া আমাৰ ইয়াত যিটো পৰিৱেশ আছে সেইটো বেলেগ এখন ৰাজ্যত সেই পৰিৱেশ নাই, বেলেগ ৰাজ্যখনত পৰিৱেশ বেলেগ, হয়নে? উত্তৰ ভাৰতৰ যিটো পৰিৱেশ দক্ষিণ ভাৰতৰ বেলেগ পৰিৱেশ, উত্তৰ পূব ভাৰতৰ যিটো পৰিৱেশ পশ্চিম ভাৰতৰ বেলেগ পৰিৱেশ, হয়নে? এতিয়া চোৱা, মানুহে বসতি কৰা সকলোবোৰ অঞ্চলৰে একোটা সুকীয়া পৰিৱেশ আছে। একোখন দেশত নানা জাতি ধৰ্মৰ লোক থকাৰ লগতে সমাজ বিশেষে সকলোৱে কিছুমান উমৈহতীয়া নীতি নিয়ম আৰু আইন মানি চলে। জাতি ধৰ্ম ভাষা শিক্ষা ৰীতি নীতি সাহিত্য শিল্পকলা আদিয়েই একোটা অঞ্চলৰ সংস্কৃতিৰ পৰিচায়ক। ইয়ে সমাজ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। মানুহে সৃষ্টি কৰা গাঁও নগৰবোৰে একোটা অঞ্চলৰ মানৱ সৃষ্ট পৰিৱেশৰ উদাহৰণ। ঠিক আছে, তোমালোকে বুজি পাইছানে কথাখিনি? জাতি ধৰ্ম ভাষা শিক্ষা ৰীতি নীতি সাহিত্য শিল্পকলা আদিয়ে কি কৰে, একোটা অঞ্চলৰ সংস্কৃতিৰ পৰিচয় দিয়ে, হয়নে? চোৱা, য'ত শিক্ষা দীক্ষা নাই তেওঁলোকৰ কি আমি গম পাওঁ, তাত গ'লেই গম পাওঁ, তেওঁলোকৰ মানুহৰ লগত কথা পাতিলে আমি গম পাম, হয়নে? যে তেওঁলোকে শিক্ষা দীক্ষাৰ অভাৱ, তেওঁলোকৰ ৰীতি নীতি বেলেগ, আমাৰ অকণমান বেলেগ। প্ৰত্যেক সমাজবিলাক চাবা, কোনোবা এখন সমাজৰ ৰীতি নীতি বেলেগ, আন এখনৰ ৰীতি নীতি বেলেগ। ক'ৰবাত চাবা, ক'ৰবাত এখন সমাজত মানুহে একেটাই ভাষা কয়, আৰু ক'ৰবাত চাবা তোমালোকে কেইবাটাও ভাষা কোৱা মানুহ এখন সমাজ পাতি বসবাস কৰিছে। ক'ৰবাত চাবা তুমি এটা ধৰ্মৰ মানুহে এখন সমাজ পাতি বাস কৰিছে, আৰু ক'ৰবাত চাবা বেলেগ বেলেগ ধৰ্মৰ মানুহে এখন সমাজতে বাস কৰিছে। গতিকে চোৱা, এইবিলাক যে পৰিৱেশৰ সৃষ্টি কৰে এইবিলাকে হৈছে মানৱ সৃষ্ট পৰিৱেশ, আৰু এই মানুহে সৃষ্টি কৰা গাঁও নগৰবোৰেই হৈছে একোটা অঞ্চলৰ মানৱ সৃষ্ট পৰিৱেশৰ উদাহৰণ। বুজি পাইছা নহয়? এইবাৰ তোমাক মই দুখন ছবি দেখুৱাইছোঁ, চোৱাচোন ছবি দুখন, বাওঁফালে থকা ছবিখন আৰু সোঁফালে থকা ছবিখন। কোনখন ছবি প্ৰাকৃতিক পৰিৱেশৰ ছবি আৰু কোনখন ছবি মানৱ সৃষ্ট পৰিৱেশৰ ছবি ধৰিব পাৰিছানে? নিশ্চয়, তুমি যদি মোৰ কথাখিনিত মন দিছিলা নিশ্চয় ধৰিব পাৰিছা তেতিয়াহ'লে যে বাওঁফালৰখন প্ৰাকৃতিক পৰিৱেশৰ ছবি আৰু সোঁফালৰখন মানৱ সৃষ্ট পৰিৱেশৰ ছবি। ঠিক আছে, এতিয়া তুমি এটা কাম কৰি দিয়া, এই ছবি দুখনৰ মাজত কি কি পাৰ্থক্য দেখিছা তুমি লিখি দিয়া। ঠিক আছে? আমি বাস কৰা সমাজখনত কিছুমান মানৱ সৃষ্ট প্ৰাচীন কীৰ্তিচিহ্ন, দৌল দেৱালয়, মঠ মন্দিৰ, গীৰ্জা মছজিদ আদি আছে। এই সকলোবোৰে আমাৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচয় দিয়ে। অসমৰ কোন কোন ঠাইত কি কি কীৰ্তিচিহ্ন আছে তাৰে কিছুমান জানি লওঁ আহা। জানিবৰ মন যায়নে? যদি জানিব খোজা তেতিয়াহ'লে আহাচোন, তোমাক মই সুধি যাম, তুমি কৈ যাবা। ঠিক আছে? নোৱাৰিলে মই ক'ম, আহা তেতিয়াহ'লে। এই ছবিখন চিনি পাইছানে? নিশ্চয়, যদি পাইছা তেতিয়াহ'লে নাম ক'বলৈ চেষ্টা কৰা। ৰংঘৰ নহয় জানো? শিৱসাগৰত আছে। এইবাৰ ক'বলৈ চেষ্টা কৰা। কাৰেংঘৰ শিৱসাগৰতে আছে, হয়নে? এইবাৰ চেষ্টা কৰা, ছবিখন ভালদৰে চোৱা। অগ্নিগড় তেজপুৰত আছে। এইবাৰ চোৱা, সূৰ্য পাহাৰ, হয়নে? গোৱালপাৰাত অৱস্থিত। এইবাৰ চোৱা, ছবিখন চাই ক'বলৈ চেষ্টা কৰা। মদন কামদেৱ, হয়নে? কামৰূপ জিলাত অৱস্থিত। এইবাৰ চোৱা, মাইবঙৰ শিলৰ মন্দিৰ, হয়নে? এইবাৰ চোৱা, খাছপুৰৰ স্মৃতিসৌধ। এইবাৰ চোৱা, ভালদৰে চোৱা, এয়া হৈছে উমানন্দ, বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ। এইবাৰ কোৱা, এয়া দিখৌমুখত থকা আজান পীৰৰ দৰগাহ। এই ছবিখন চোৱা আৰু চেষ্টা কৰা ক'বলৈ।
এয়া হৈছে শিৱদৌল, শিৱসাগৰৰ শিৱদৌল। এইবাৰ চোৱা, এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰ, হাজোত অৱস্থিত। এইবাৰ ক'বলৈ চেষ্টা কৰা, ওচৰতেই পুৱামক্কা, হাজোতেই আছে হয়নে? ওচৰতে বুলি কৈছিলোঁ। এইবাৰ কোৱা, চেষ্টা কৰাচোন। এয়া হৈছে টেগ বাহাদুৰ গুৰুদ্বাৰ, ধুবুৰীত অৱস্থিত। এইবাৰ এয়া হৈছে পাণবাৰীৰ মীৰ জুমলা মছজিদ। এইবাৰ ক'বলৈ যত্ন কৰা। এয়া হৈছে ভুৱন পাহাৰৰ মন্দিৰ, ভুৱন তীৰ্থ। এইবাৰ সকলোৱে চিনি পাব লাগে হয়নে? অসম বিখ্যাত কামাখ্যা মন্দিৰ। এইবাৰ কোৱা, চেষ্টা কৰাচোন। এয়া হৈছে আউনীআটী সত্ৰ, মাজুলীত অৱস্থিত। এইবাৰ মাজুলীতে অৱস্থিত, কোৱাচোন। এয়া হৈছে কমলাবাৰী সত্ৰ। উজনি নামনি অসমখনৰ বহু ঠাই তোমাক ঘূৰালোঁ হয়নে? বহু কীৰ্তিচিহ্ন, দেৱ দেৱালয়, মঠ মন্দিৰ, মছজিদ আদি তোমাক দেখুৱালোঁ। মনত থাকিবনে এইবিলাক? গোৱালপাৰাৰ সূৰ্য পাহাৰ দেখুৱালোঁ, তেজপুৰৰ অগ্নিগড় দেখুৱালোঁ, ডিমা হাছাও জিলাৰ মাইবঙত থকা শিলৰ মন্দিৰ দেখুৱালোঁ, কাছাৰৰ খাছপুৰত থকা কছাৰীসকলৰ কীৰ্তিচিহ্ন দেখুৱালোঁ, শিৱসাগৰ জিলাৰ ৰংঘৰ দেখুৱালোঁ, তলাতল ঘৰ দেখুৱালোঁ, কাৰেংঘৰ দেখুৱালোঁ আৰু চৰাইদেউৰ মৈদাম দেখুৱালোঁ হয়নে? চোৱাচোন চৰাইদেউৰ মৈদাম, তলৰ ফালে তলৰ ছবি তিনিখন ছবি আছে নহয়। প্ৰথমখন হৈছে চৰাইদেউৰ মৈদামৰ ছবি, তাৰ পিছৰখন হৈছে তলাতল ঘৰৰ ছবি আৰু শেষৰ ছবিখন হৈছে কামৰূপ জিলাত থকা মেৰঘৰৰ ছবি। মানে পিছফালে থকা ঘৰটো চাব নালাগে দেই, সন্মুখত যিখিনি ভঙা চিঙা পৰি আছে তাতেই আছিল মেৰঘৰ, চান্দ সদাগৰৰ মেৰঘৰ। সাধু শুনিছানে তোমালোকে চান্দ সদাগৰৰ? সেই চান্দ সদাগৰৰ সাধুত যিটো মেৰঘৰৰ কথা শুনিছিলা, এয়াই হৈছে সেই মেৰঘৰৰ ভগ্নাৱশেষ। এতিয়া তুমি এটা কাম কৰা, পুৰণি কীৰ্তিচিহ্নৰ বিভিন্ন ছবিসমূহ সংগ্ৰহ কৰা, য'ত পোৱা সংগ্ৰহ কৰিবা। সংগ্ৰহ কৰি এলবাম নাইবা প্ৰাচীৰ পত্ৰিকা এখন প্ৰস্তুত কৰা। প্ৰাচীৰ পত্ৰিকা মানে স্কুলত যে বনায় ৱাল মেগাজিন, তেনেকুৱা ধৰণৰ। যদি প্ৰাচীৰ পত্ৰিকা বনাব নোৱাৰা তেতিয়াহ'লে এলবাম হ'লেও তুমি এখন বনাবা। এই ছবি কিনিব যাব নালাগে, তুমি অ'ত ত'ত পাবা, বিভিন্ন বাতৰি কাকততে পাবা, পুৰণি অসমীয়া আলোচনীত পাবা, নহয় ক'ৰবাত পাবা। মুঠতে তোমাৰ পাঠ্যপুথিখন কিন্তু কাটি নেপেলাবা দেই। অসমৰ ঠায়ে ঠায়ে বিভিন্ন দৌল, দেৱালয়, সত্ৰ, মঠ মন্দিৰ, মছজিদ আদি আছে। এইবোৰ হ'ল কামৰূপৰ নৱগ্ৰহ, কামাখ্যা, উমানন্দ, পুৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি। শিৱসাগৰ জিলাৰ শিৱদৌল, জয়দৌল ইত্যাদি। মাজুলীৰ আউনীআটী, দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ। ধুবুৰীৰ টেগ বাহাদুৰ গুৰুদ্বাৰ, পাণবাৰীৰ মীৰ জুমলা মছজিদ, দিখৌমুখৰ আজানপীৰৰ দৰগাহ আৰু কাছাৰৰ ভুৱন পাহাৰৰ মন্দিৰ আদি আছে। এইবোৰো আমাৰ ঐতিহ্যৰ প্ৰতীক। আমাৰ ৰাজ্যৰ পুৰণি কীৰ্তিচিহ্ন, মঠ মন্দিৰ, দৰগাহ আদিয়ে আমাৰ অতীতৰ ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে। এইসমূহৰ বিষয়ে আমি সকলোৱে জনা উচিত। সেয়েহে এইবোৰৰ সদব্যৱহাৰ আৰু সংৰক্ষণৰ দায়িত্ব আমাৰ সকলোৰে। তোমালোকে এতিয়াৰ পৰাই এই বিষয়ে সজাগ হ'বা আৰু সম্ভৱ হ'লে এই পুৰণি কীৰ্তিচিহ্নবোৰ চাবলৈ যাবা। ঠিক আছে? মইতো তোমালোকক আধা আধি দেখুৱালোৱেই হয়নে? কিন্তু মই ছবিতহে দেখুৱালোঁ। তোমালোকে যদি সম্ভৱ হয় কেতিয়াবা বাস্তৱত চাবলৈ যাবা। আমি ইতিমধ্যে সম্পূৰ্ণ পাঠটো আলোচনা কৰিলোঁ, 3টা খণ্ডত ভাগ কৰিলোঁ হয়নে? এতিয়া আহা পাঠৰ শেষৰ ফালে থকা অনুশীলনীত আমি অকণমান অনুশীলন কৰিম। ঠিক আছে? 1 নম্বৰত আছিল উত্তৰ লিখা হয়নে? এই প্ৰশ্নকেইটাৰ উত্তৰ তুমি লিখিবা। ঠিক আছে? পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি মই কৈছিলোঁ নহয়। তাৰপিছত আছে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা। শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন 2টাৰ নাম লিখা, এইমাত্ৰ ক'লোঁ হয়নে? পৰিৱেশৰ অজৈৱিক উপাদান 4টাৰ নাম লিখা, আমি আজিৰ খণ্ডটো আলোচনা কৰিছোঁ। তাৰপিছত মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা, আজিৰ খণ্ডতে আলোচনা কৰিছোঁ হয়নে? আৰু আজিৰ খণ্ডত আলোচনা কৰা এটা প্ৰশ্ন সোধা হৈছে ইয়াতে তোমাক, অসমত থকা 2টা মন্দিৰ, 2টা দৌল আৰু 2খন সত্ৰৰ নাম লিখা। মোৰতো মুখত আহিছেই, কিন্তু তুমি লিখিব লাগিব। ঠিক আছে? এইবাৰ খুব চমুকৈ লিখিব লাগে। কোন জিলাত অৱস্থিত লিখিব লাগে। ভুৱন পাহাৰৰ মন্দিৰ কোন জিলাত অৱস্থিত,
তেগ বাহাদুৰ গুৰুদ্বাৰ, অগ্নিগড়, পুৱামক্কা, সূৰ্য পাহাৰ কোন কোন জিলাত অৱস্থিত অকণমান আগতে আলোচনা কৰিছোঁ নহয়। যদি মনত আছে লিখা, যদি মনত নাই ভিডিঅ'টো অকণমান আগৰ পৰা চাবা আকৌ, ঠিক আছে। এইবাৰ তোমাক খালী ঠাই পূৰ কৰিব দিছোঁ, পাৰিবা হয়নে? মৰুভূমিৰ প্ৰাণীৰ ছাল ডেছ আৰু ডেছ। এতিয়া তুমি এই ডেছ দুটাত খালী ঠাই পূৰাব লাগে। বগা ভালুক ডেছ অঞ্চলত থাকে। তৃণভূমি অঞ্চলত ডেছ পোৱা যায়। পাণবাৰীৰ ডেছ মছজিদ ঐতিহ্যৰ প্ৰতীক। এইবাৰ কৰিব লাগে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। বগা ভালুক অবলিক হৰিণা অবলিক জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। এতিয়া মই তিনিটা প্ৰাণীৰ নাম দিছোঁ, কোনটো বাৰু মেৰু অঞ্চলৰ প্ৰাণী? তাৰে দুটা কাটি এটা ৰাখিব লাগিব হয়নে? বাক্যটো শুদ্ধ কৰি সম্পূৰ্ণকৈ লিখিবা। তাৰপিছত দিছোঁ চিল অবলিক বলগা হৰিণ অবলিক ইয়াকৰ দীঘল শাখা প্ৰশাখাযুক্ত শিং থাকে। আমি আলোচনাত কৈছোঁ নহয় কোনটো প্ৰাণীৰ দীঘল শাখা প্ৰশাখাযুক্ত শিং থাকে, গতিকে সেইটো ৰাখি বাকী দুটা কাটি দিবা আৰু বাক্যটো সম্পূৰ্ণ কৰি লিখিবা। তাৰপিছত জিৰাফ অবলিক সিংহ অবলিক বাঘৰ ৰং ধূসৰ, ইয়াতো শুদ্ধটো ৰাখি অশুদ্ধ দুটা কাটি দিবা। এইবাৰ তোমাক চমু টকা লিখিব দিছোঁ জলাভূমি আৰু অনুজীৱৰ ওপৰত। মানে জলাভূমি মানে কি আৰু অনুজীৱ মানে কি এই সম্পৰ্কে অকণমান বহলাই টকা এটা লিখিবা, ঠিক আছে। তাৰ পিছত আছে এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা। তোমালোকে আঁকিয়ে থাকা হয়নে? কিন্তু প্ৰাকৃতিক দৃশ্য সঁচা অৰ্থত প্ৰাকৃতিক দৃশ্য হ'ব লাগিব। আমাৰ আলোচনাত যিখিনি পালোঁ, যিখিনি আলোচনা কৰিলোঁ সেইফালৰ পৰা কিন্তু প্ৰাকৃতিক দৃশ্য হ'ব লাগিব। প্ৰাকৃতিক দৃশ্যত নাও বাই থকা নাৱৰীয়া এটা থাকিব নোৱাৰে হয়নে? গৰু এটা এৰাল দিয়া থাকিব নোৱাৰে, বা ঘৰ এটা মানৱ সৃষ্ট ঘৰ এটা থাকিব নোৱাৰে। গতিকে তুমি প্ৰাকৃতিক দৃশ্য আঁকিলে সম্পূৰ্ণৰূপে প্ৰাকৃতিক উপাদানবিলাকেৰে প্ৰাকৃতিক দৃশ্য এটা আঁকিবা, ঠিক আছে। আজিলৈ ইমানতে সামৰিছোঁ। আমাৰ পৰিৱেশ নামৰ পাঠটো সম্পূৰ্ণ আলোচনা কৰা হৈ গ'ল। আশা কৰিম তোমালোক উপকৃত হ'বা। আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ আৰু আগলৈ বেলেগ পাঠ তোমালোকৰ মাজলৈ লৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ।